মই চৰিত্ৰহীন, মই মাইকী পাগল। হেই গাইজ, ৱেলকাম টু মাই চেনেল। গাইজ, অসমীয়া ইউটিউব জগত লগতে ছ'চিয়েল মিডিয়া জগতৰ পৰা বহুকেইটা নতুন নতুন নিউজ আহিছে আমাৰ হাতত, গোটেইবিলাক জানিম আমি এইটো ভিডিঅ'ত। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত এটাই অনুৰোধ, যদি প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ একদম নাপাহৰিব। আহিছোঁ খবৰৰ মাজলৈ। প্ৰথম খবৰটো আহিছে চলমানৰ পৰা। বলীউডৰ চলমানৰ কথা কোৱা হোৱা নাই। চলমান হৈছে এখন গাঁৱৰ গোটেই গাঁওবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা এটা কুকুৰ। আজিৰ সময়ত যিটো সময়ত মানুহে বাটে পথে কুকুৰ দেখিলেই খেদি পঠিয়াই শিলগুটি দলিয়াই, তেনে এটা সময়তে চলমান নামৰ এই কুকুৰটোৰ হঠাৎ মৃত্যু হোৱাত গোটেই গাঁওবাসী শোকত ভাগি পৰিছে আৰু আত্মাৰ সদগতিৰ অৰ্থে আদ্যচাদ্য লগতে ভোজৰো ব্যৱস্থা কৰিছে। আৰু গাঁওবাসীয়ে মিলি জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাকো নিমন্ত্ৰণ জনালে যাতে বাটৰুৱা কুকুৰ আৰু জীৱ জন্তুৰ প্ৰতি মানুহৰ মৰম শ্ৰদ্ধা বৃদ্ধি হয়। ডিম্পুৱে এই ক্ষেত্ৰত কি ক'লে আমি চাই লওঁ আহক। হে দোস্ত, গৈ আছো কুকুৰ এটাৰ ভোজ খাব। ভোজ ভোজ ভোজ। হয় শুনক, মই আহিছো আলেকজাৰী গাঁৱত। এখন গাঁও বাইহাটাচাৰীৰ ওচৰত। গাঁওখনত এটা কুকুৰ আছিল, সকলোৱে মৰম কৰিছিল কুকুৰটোক, কিন্তু আজিৰ পৰা 2 দিন আগত কুকুৰটোৰ মৃত্যু হ'ল। আৰু এতিয়া হয় সমগ্ৰ গাঁওবাসীয়ে কুকুৰটোৰ আৰ্ধ পাতিছে, মৰমৰ চলমানক বিদায় দিছে সন্মানেৰে। কুকুৰ এটাক এখন গাঁৱৰ মানুহে দিয়া সন্মান এয়া। মই হতভম্ব হৈ গৈছো। কুকুৰ বুলি আচলতে ক'ব টান পাওঁ, মানে কি আমাৰ সদস্য নিচিনা, মানে কি তেনেকুৱা আৰু। মানুহ এজন মৰিলে যি নিয়ম কৰা হয় পুৰোহিত মাতি, সকলো কৰিছে এই গাঁওবাসীয়ে। আমি আজি চবেই মিলি পেলাই তেওঁৰ মানে আদ্যশ্ৰদ্ধ পাতিছো। গাঁওবাসীৰ পৰা আমি শিকিব লাগে যে মানুহ আৰু এনিমেলৰ যি ৰিষ্টা কিমান সেই হ'ব পাৰে। চাওক, সম্পূৰ্ণ গাঁও আজি ওলাই আহিছে, আদ্যশ্ৰদ্ধ পাতিছে, চব পাতিছে 4 দিনীয়া কাৰ্যসূচীৰে। ময়ো আহিলো এই গাঁওবাসীৰ দুখত সমভাগী হলো। চলমানৰ আত্মাই শান্তি লাভ কৰক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। তোমালোকৰ ঘৰত গৈছিল নে কুকুৰটো? গৈছিল। তুমি কি খাব দিছিলা? নেক্সট আপডেট, 2 দিন আগত ভূষণ পাঠক গৈছিলে হায়দৰাবাদ, কিন্তু এইবাৰ কোনো ভিডিঅ'ৰ কামত ভূষণ পাঠক হায়দৰাবাদ যোৱা নাই। হায়দৰাবাদ গৈছিলে এইচ মেডিকেলত নিজৰ স্বাস্থ্য পৰীক্ষাৰ বাবেহে। এই ক্ষেত্ৰত ভূষণ পাঠকে কি ক'লে আমি চাই লওঁ আহক। AIG হস্পিটেলত আহিছিলোঁ হেল্থ চেকআপ কৰিব। এয়া বঞ্জিতা ইয়াতে জব কৰে, তেওঁ ইয়াতে চাকৰি কৰি আছে আৰু মোক বহুখিনি হেল্প কৰিছে। তাৰমানে কিবা কিবি থেংক ইউ, বহুত বেছি ভাল লাগিলে লগ পাই। হায়দৰাবাদত যিটো কামত আহিছিলোঁ কামটো হৈ গ'ল। এতিয়া মই অহাকালি গৈ আছোঁ মুম্বাই। বহু দিনৰ মূৰত মুম্বাই গৈ আছোঁ। মুম্বাইত থাকিম 3-4 দিনমান থাকিম চাগে মুম্বাই বা আশে পাশে অঞ্চলত। যি কি নহওক, মুম্বাইত যদি কোনোবা আছে লগ পাম। গৈ আছোঁ অহাকালি ৰাতিপুৱা 7:30 বজাত বিস্তাৰা। প্ৰথমবাৰ মই বিস্তাৰা এয়াৰলাইন্সেৰে গৈ আছোঁ। বিস্তাৰাত মই এতিয়ালৈকে উঠা নাই, বাকী মেক্সিমাম এয়াৰলাইন্সত উঠিছোঁ। কালি বিস্তাৰাত প্ৰথমবাৰৰ কাৰণে উঠিম 7:30 বজাত। হায়দৰাবাদ টু মুম্বাই, লগ পাম মুম্বাইত। থেংক ইউ। নেক্সট আপডেট, কৰিশ্মা নাথ নাম গাই থকা অৱস্থাতে অসুস্থ হৈ পৰা বুলি যোৱাকালি কিছুমান ভুৱা বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু সেই বাতৰিত যিখন ফটো ব্যৱহাৰ কৰিছিলে সেই ফটোখন 26 অক্টোবৰ 2022ৰ ফটো হয়। কিছুমানে এনেই মানে এইবিলাক ভুৱা বাতৰি সম্প্ৰচাৰ কৰি ভাল পায়। নেক্সট আপডেট, বিহু উপলক্ষে জুবিন গাৰ্গ আৰু শিৱানী শইকীয়াৰ কণ্ঠৰীতি বিহু গীত মুকলি হ'বলৈ গৈ আছে 1 এপ্ৰিলত আমি জুবিন গাৰ্গৰ কণ্ঠৰীতি নতুন বিহু গান শুনিবলৈ পাম। নেক্সট আপডেট, ইউটিউবাৰ মনোজ ভাই Q&A এটা কমিউনিটি পোষ্ট দিছিলে আৰু তাত বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিলে। তাৰে মেইন প্ৰশ্নকেইটা আছিলে এনেধৰণৰ যে মনোজ ভাই এটা ভিডিঅ'ত 1 লাখ ভিউজ গ'লে গুগল এডচেন্সৰ পৰা কিমান টকা পায়? নেক্সট প্ৰশ্ন, মনোজ ভাই ভিডিঅ'ত বিশেষকৈ ফেচবুকত বহুতে বেয়াকৈ লিখে, তেওঁলোকক কি ক'ব বিচাৰে? তৃতীয় ইণ্টাৰেষ্টিং প্ৰশ্নটো আছিলে এনেধৰণৰ যে মনোজ ভাই আপুনি মাইকী পাগল নেকি? তো এই ক্ষেত্ৰত মনোজ ভাই কি ক'লে আমি চাই লওঁ আহক। সমল দাসে তেওঁ লিখিছিলে এটা ভিডিঅ'ত যদি 1 লাখ ভিউজ পায় তেতিয়াহ'লে তাত কিমান টকা দিয়ে ইউটিউবে, এই বুলি মোক প্ৰশ্ন কৰিছে। 1 লাখ ভিউজত আমি পইচা পাওঁ 1500ৰ পৰা 2000ৰ ভিতৰত, মানে 1500 টকাৰ পৰা 2000 টকাৰ ভিতৰত আমি পাওঁ 1 লাখ ভিউজ আহিলে। তেতিয়াহ'লে ভাবি চাওক বেছি টকা পাবলৈ কিমান ভিউজ লাগিব। 5ৰ প্ৰশ্নটো লৈছোঁ, লিখিছিলে অংকুৰ বৰাই। তেওঁ লিখিছিলে আপোনাক যিসকলে বেয়াকৈ কয় তেওঁলোকক কি ক'ব বিচাৰিব? কিনো ক'ম, যিসকলে মোক বেয়াকৈ কয় সেই সকলো আমাৰ পৰিয়ালৰে একোজন সদস্য। সেইবাবে কেতিয়াবা মন যায় বেয়াকৈ কয়, কেতিয়াবা মন যায় ভালকৈ কয়, একো নাই। 5ৰ কমেণ্টটো লৈছোঁ, লিখিছিলে বিতুপন বৰাই আৰু তেওঁ লিখিছে আপোনাৰ বেলেগৰ তিৰোতাৰ প্ৰতি আকৰ্ষণটো বেছি। আপুনি ভিডিঅ'বোৰত ভিউজৰ বাবে এনে কৰে নে আপুনি সঁচাকৈ এনেকুৱা? কি যে ক'ম আৰু। চাওক, আপোনালোকে যে মোক ভিডিঅ'ত দেখা পায় সেয়া হৈছে ৰিয়েল লাইফ, আৰু মই যেনেকুৱা সেয়া হৈছে ৰিয়েল লাইফ। ৰিয়েল লাইফটো আৰু ৰিয়েল লাইফটোৰ মাজত বহুত বেছি পাৰ্থক্য আছে। চাওক, আপোনালোকক কেনেকৈ বুজাম এতিয়া মই কোনোবা এজনী ছোৱালীৰ লগত বা কোনোবা এজনী মহিলাৰ লগত, কোনোবা এজনী বোৱাৰীৰ লগত এক্টিং কৰিব পাৰোঁ বা ৰীল এটা বনাব পাৰোঁ, ভিডিঅ' এটা কৰিব পাৰোঁ, কিন্তু মই তেনেকুৱা নহয় যে মই চৰিত্ৰহীন,
মই মাইকী পাগল। এক্টিং কি বস্তু সেইটো হয়তো আপোনালোকে ভালদৰে বুজি পায়। এতিয়া চাওক, মই বলিউডৰ কথাই যদি কওঁ বা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিৰ কথাই যদি কওঁ, এক্টৰ এক্ট্ৰেছবিলাক বাৰু বিয়া পতা নহয় জানো কওকচোন। এতিয়া শ্বাহৰুখ খান, অক্ষয় কুমাৰ তেওঁলোকে জানো বিয়া পতা নাই? এতিয়া তেওঁলোকে কিমান ধুনীয়া ধুনীয়া ছোৱালীৰ লগত ফিল্ম কৰি আছে, গান কৰি আছে। এই বুলি তেনেকুৱা নহয় যে তেওঁলোক মাইকী পাগল হয়, ছোৱালী পাগল হয়। এইটো এটা এক্টিং, অভিনয়। আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আৰু হয়, কিছুমানে কয়, কি ক'ম আৰু, একো নাই। এইটো ভিডিঅ'ত ইমানখিনি আছিলে। লগ পাম পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিয়ক। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।